নমস্কাৰ, মই দিবাকৰে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ লিকাবালি সাব ডিভিজনত। আমি আচলতে ইয়াত মালিনী থান চাব আহিছিলোঁ। আমি ইয়াত কি আছে চাম, আপোনালোককো দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মন্দিৰটো চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে বনাইছিলে। এই মন্দিৰটোৰ বিশেষত্ব হ'ল এইটো গ্ৰেনাইট শিলৰ ইটাৰে বনোৱা। ওপৰলৈ আৰু এটা মন্দিৰ আছে যিটো ৰুক্মিণী মন্দিৰ নামেৰে জনাজাত। ইয়াত মানুহে পূজা অৰ্চনা কৰি আছে। আমি কিনাৰেদি ওপৰলৈ উঠি যাব পাৰিম। সেইফালে আগলৈ আৰু ষ্টেপ আছে আৰু আমি ওপৰলৈ উঠি যাব পাৰিম। বলক যাওঁ। ইয়াত এটা মিউজিয়াম আছে। মিউজিয়ামত ফটোগ্ৰাফী এলাউ নকৰে, সেইকাৰণে দুখিত মই দেখুৱাব নোৱাৰিলোঁ। বলক আগলৈ যাওঁ, ৰুক্মিণী থানকে চাওঁগৈ। আমি উঠি গৈ আছোঁ। মোৰ লগত অহাবিলাকে নোৱাৰিলেগৈ ইমান দূৰ বগাবলৈ। ইয়াৰ পৰা ভিউটো ভাল লাগিছে চাই, যথেষ্ট ওখত ঠাইডোখৰ। ভাগৰ লাগি গ'ল বগাওঁতে। এইফালে মন্দিৰত পূজা কৰি আছে মানুহে। আমি তলৰ ভিউটো চাওঁগৈ বলক। চাওক কি ধুনীয়া পৰিৱেশ। আমি লাহে লাহে এতিয়া তললৈ নামি যাম। আমাৰ লগৰখিনি থাকি আহিলে তলত, পুনৰ ঘূৰি যাওঁ তললৈ। সিহঁতে বোধহয় নাহিব ওপৰলৈ, ইমান দূৰ বগা বগিব নোৱাৰে। কি আৰাম লাগিছে উঠি যোৱাতহে কষ্ট। যাবলৈ ওলালোঁ আৰু বহুত সময় হ'ল। তলত মানুহখিনি ৰৈ আছে আমাৰ কাৰণে। আমি গুডু আৰু মই ওপৰত থাকি গ'লোঁ। গুডু আছিলে মোৰ লগত। যাওঁগৈ আৰু। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আৰু বেল আইকনটো দবাব নাপাহৰিব।